এতিয়া বজাৰ যাব ওলাইছোঁ ৰ'বা নচলাবা ৰ'বা গৈ থাকোঁ ফ্ৰেণ্ড হেল্ল' মাই ইউটিউব ফেমিলি কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি পৰহি মই গণেশগুৰিত যাব ওলাইছোঁ পাৰ্লাৰত যাম প্ৰথমতে হেয়াৰ কাট কৰিব আৰু আমি স্পা কৰিম ময়ো কৰিম তো ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই চুলিৰ হেয়াৰ স্পা কৰিলোঁ আৰু মোৰ বৌ হেয়াৰ কাট আৰু স্পা কৰিলে এতিয়া আমি গৈ থাকোঁ ঘৰলৈ মই আহিছিলোঁ পেচন পাৰ্লাৰত আহিছিলোঁ গণেশগুৰি পেচন পাৰ্লাৰ চুলিটো ঢাকি লওঁ নেকি ভিজা আছে ন এইটো ধৰি থাকোঁ বালি বালি এতিয়া আমি কিবা অলপ খাবলৈ আহি আছোঁ আৰু মই চুলিখিনি ভাল হৈছে না চুলিখিনি ভাল হৈছে না চুলিটো ভাল লগা হৈছে খাবলৈ আহিছোঁ আমি কালকে সকালে এইখিনি কফি আমি খাব লৈছোঁ এতিয়া আমি ফুচকা খাব আহিছোঁ ফুচকা মায়ে নাখায় মায়ে মুড়ি লাড়ু খাবা না কি বিশালত
নেচৰ গামখাৰু কেনে লাগিছে আপোনালোকৰ? মোৰ কিন্তু বহুত ভাল লাগিছে আৰু মোৰ বৌয়ে ল'লে, কাৰণ বৌৰ ফ্ৰেণ্ড এজনীৰ বিয়া আছে, তাৰ কাৰণে বৌ ল'লে গামখাৰুযোৰ। আৰু বৌৰ ফ্ৰেণ্ড এজনীয়ে ক'লে যে তাইক ঝুমকা চাই দিব গৈছিলে, সেইবাবে তাই ভিডিঅ' কল কৰিলে বৌয়ে, কোনযোৰ পচন্দ লাগিছে সুধি আছে। আৰু সেনেকৈ আমি চাই আছোঁ অলপ দেৰি। দেখাওকচোন ফ্ৰেণ্ড, এইখন বেগ ল'লোঁ গণেশগুৰিত, এনেকুৱা লাগিছে, ইয়াৰ পৰা ল'লোঁ। ডাঙৰ চাই লৈছোঁ অকণমান। ফ্ৰেণ্ড, গধূলি সময়ত গণেশগুৰিখন চাই লওক, কিমান মানুহ থাকে। আমি কুৰ্তা চাই আছোঁ, এয়া এটা পিঠি ফালে ডিজাইন ল'বা না তুমি? ভাল লাগবতো ইয়েলোটো। ভালা কি এনে কৈছোঁ ফ্ৰেণ্ড, মই